Hello everyone, welcome back to my channel. আৰু আজি মই ভাবিলে এটা ব্লগ শেয়াৰ কৰোঁ আপোনালোকৰ লগত। আমি গৈ আছোঁ এতিয়া যোৰহাট, মানে যাবলৈ লৈছোঁ। ৰাতিপুৱা 7টা বাজিবলৈ লৈছে। যোৰহাট যাম। মাৰ কিবা ডক্টৰৰ ওচৰত দেখাবলৈ আছে আৰু মোৰো কিবা এটা কাম আছে। এয়া তো বলক মোৰ লগত আহক। এইখন হৈছে গৰমপানী ৱাইল্ড লাইফ চেংচুৰী আৰু এইখন নাম্বৰ ব্ৰিজ হয়। এইখনক নাম্বৰ ৰিজাৰ্ভ বুলিও জনা যায় আৰু এইখন আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। আৰু এতিয়া আমি পামগে গৰমপানীৰ উঁহটো, যিটো কাৰণে গৰমপানী নামটো হৈছে। এই গৰমপানী উঁহটোত মানে এনি টাইম গৰম পানীয়ে ওলাই থাকে তলৰ পৰা। দেখিছে চাগে আপোনালোকে, সেইটো মই মানে ৰাস্তাৰ পৰাহে কৰিছোঁ যে ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। সেইটো আপোনালোকে যদি বিচাৰে কেতিয়াবা আহোঁ বুলি ক'লে আহিব পাৰে ইয়ালৈ। ভাল লাগিব আহি আপোনালোকৰ। আমি জাষ্ট যোৰহাট টাউন পাইছোঁহি। এতিয়া 9টা বাজি গ'ল। আমি এতিয়া বাইপাছ হৈ পেলাই যাম। গাইজ, আমি আহি যোৰহাট পালোহি 9:30মান বজাত আৰু মাক থলোঁ ডক্টৰৰ ওচৰত। তো মা তাতে আছে, মই আহি গ'লোঁ পেহীহঁতৰ ঘৰলৈ। আৰু এতিয়া ভণ্টিৰ লগত মই অলপ ওলাই যাওঁ, কিবা কাম দুটামান আছে সেইকেইটা কৰি লওঁ। সেয়া আহকচোন। নামিলোঁ, এতিয়া আমি দুজনী আহি আছোঁ। মাস্কখন খুলিবলৈও ভয় লাগে, ৰিস্ক ল'ব নোৱাৰি দেই। মোৰ দোকানখনলৈ সোমাই যাওঁতে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে ওলাই আহোঁতে ভাবিলোঁ ভিডিঅ' কৰি দেখুৱাওঁ। এইখন বৰকটকী মাৰ্কেট হয়। ইয়াতে মই ব্লাউজ চিলাবলৈ দিবলৈ আহিছিলোঁ। মানে মোৰ মেইন কামটোৱে আহিছিলে যোৰহাট অহাৰ ব্লাউজ চিলাবলৈ দিয়া। তো এইবাৰ মই ফাৰ্ষ্ট টাইম ইয়াত ব্লাউজ চিলাবলৈ দি থৈ গৈছোঁ। চাওঁচোন কেনেকুৱা বা চিলাই। সেয়া আমি ৰ'দত ঘূৰি ফুৰিছোঁ গৰালিত দুজনী। অৱস্থা বেয়া হৈ গৈছে, ইমানেই গৰম দিছে। এয়া মই সোমাইছোঁ এখন ফুলৰ দোকানত। ফুটপাথতে আছিলে দোকানখন। একচুৱেলি মই কেকটাছ দেখি পেলাই কিনিবলৈ সোমালোঁ। ভেৰাইটিজ ডিজাইনৰ কেকটাছ আছে ইয়াতে। এয়া কিনি আছোঁ এতিয়া। কিনি হ'ল মোৰ, পইচা দিছোঁ আৰু এতিয়া আকৌ বেলেগ এঠাইত যাওঁ। আহক। এতিয়া আমি মিনিছ'ৰ ষ্ট'ৰত সোমাবলৈ লৈছোঁ। মিনিছ'টো এটা জাপানীজ ব্ৰেণ্ড হয় আৰু ইয়াৰে যোৰহাটৰ গড়আলিত আছে মিনিছ'টো। ক্ৰিষ্টেল এছৰ প্লাজাত আছে। এতিয়া আহি আছোঁ ডক্টৰৰ ওচৰত। আৰু আজি জমনি কেছ এটা হৈছিলে, গম পাইছে? মিনিছত আমি আমাৰ বেগকেইটা এৰি থৈ আহিছিলোঁ বস্তুটো লোৱাৰ পিছত। এয়া আমি এতিয়া বিগ বজাৰ গৈ আছোঁ। মোৰ বাৰ লগত গৈছোঁ। বহুত দিনৰ মই ৰিক্সাত উঠিলোঁ আজি। বহুত মাহেই হৈ গ'ল, 4 মাহমান 5 মাহমান হৈয়ে গ'ল ৰিক্সাত উঠা। আৰু এয়া বাও আহিছিলে ডক্টৰৰ ওচৰত, ডক্টৰক দেখাবলৈ। আৰু এতিয়া আমি গোটেইকেইজনী গৈ আছোঁ বিগ বজাৰ ৰিক্সাত উঠি।
বিগ বাজাৰ আহি পাইছোঁহি এতিয়া গৰমত অৱস্থা নোহোৱা হৈ গৈছেগৈ একদম সেইফালে ভণ্টি She's waiting for love to be realized. খুলি ল'ব লাগিব এতিয়া বজাৰ চজাৰ কৰি হ'ল এতিয়া ইমান গৰম লাগিছে কুঁহিয়াৰ ৰস খাই লওঁ অলপ খাই লওঁ এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল পেহীহঁতৰ ঘৰলৈ গৈ আছোঁ এয়া এইফালে চাৰিজনী বহিছোঁ আমি পিছফালে এয়া এতিয়া আমি আকৌ ওলাই আহিছোঁ মানে ভাত চাত খালোঁ পেহীহঁতৰ ঘৰত তো এতিয়া আমি আকৌ নৈ পাৰলৈ যাম এয়া বা ভণ্টি এইফালে ভণ্টি আকৌ থকাকৈ আহিম ৰ'বা আকৌ তাৰপিছত এইটো এটা চাওকচোন নামঘৰ এই নামঘৰটো আগতে মই সৰুতে আহোঁতে মানে এইটো নামঘৰ চাবলৈ আহোঁ এই সিংহ দুটাৰ কাৰণে এই দুটাৰ কাৰণে আমি নদী পালোহি এতিয়া ভোগদৈ নদী হা ৰবাব টেঙা খাব নেকি আপোনালোকে লৈ যাম নেকি এটা হয় কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব নালাগে কমেণ্ট কৰিব এতিয়া আৰু আমি ঘৰলৈ উভতিছোঁ এতিয়া গধূলি 5টা বাজিলে গাইজ মই আৰু ব্লগটো আকৌ কণ্টিনিউ কৰিছোঁ কালিৰ পৰা আজি তো কালি কি হ'ল আহি পাওঁতেতো দেৰি হৈ গ'ল 8:30 9টা এনেকুৱা বাজিলে বহুত ভাগৰ লাগিলে সেইকাৰণে মই আৰু কালি ব্লগ নবনালোঁ পিছত আহি শুই থাকিলোঁ আৰু এতিয়া মই আকৌ সেইটো কণ্টিনিউ কৰিছোঁ কাৰণ মই যিকেইটা প্ৰডাক্ট কিনিছিলোঁ সেই প্ৰডাক্টকেইটা মই আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ প্ৰাইচ কেনেকুৱা কি লৈছে তো সেইখিনি মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ হেল্পফুল হ'ব সেইখিনিৰ পৰা যদি মই শ্বেয়াৰ কৰোঁ আৰু মিনিছোত কালি মোৰ ফাৰ্ষ্ট টাইম মই কালি পাৰচেজ কৰিছোঁ মিনিছোৰ পৰা বস্তু দুটাই কিনিছোঁ মিনিছোৰ পৰা তো সেই তাৰে মই সেইখিনি দেখুৱাম কি ৰিভিউ দিম একচুৱেলি কেনেকুৱা কি হয় দুটা হেৰি তো আপোনালোকৰ সেই দুটা হেল্পফুল হ'ব বুলি ভাবিছোঁ আৰু যিকেইটা মই বিগ বাজাৰৰ পৰা কিনিছোঁ বিগ বাজাৰটোতো চবেই গৈয়ে থাকে জানেই হ'লেও মই প্ৰাইচকেইটা মাত্ৰ শ্বেয়াৰ কৰিম বিগ বাজাৰৰ সেইকেইটা জানেই সকলোৱে যিহেতু সেয়াই চাই আহকচোন প্ৰডাক্টকেইটা ফাৰ্ষ্টটো এইটো এটা কেকটাছ দেখিছেনে মোৰ দেখি বহুত মৰম লাগিলে মই কেনে এইটো কিনি আনিলোঁ আগতে এবাৰ এনেকুৱা এটা আনিছিলোঁ কিন্তু কি হ'ল মানে মই মাৰি পেলালোঁ সেইটো পানী দি এইটোত মানুহজনে কৈছে এনেকৈ ৰঙা ৰঙা কিবা গুটি হৈ থাকে নে ফুল হয় জানো ৰঙা ৰঙা এইটো যদি কাৰোবাৰ ঘৰত আছে মোক জনাবচোন এইটো কি ফুল হয়গৈ নে কি হয় এইটো লৈছিলে 120 নেক্সট প্ৰডাক্টটো হৈছে এইটো এটা অৰ্গেনাইজাৰ হিচাপেও ৰাখিব পাৰোঁ এইটো যিকোনো বস্তু ইয়াত থৈ দিব পাৰোঁ পেঞ্চিলো থৈ দিব পাৰোঁ ফণি কিবা কিবি এনেকৈ ড্ৰেছিং টেবুলৰ ওচৰত থ'ব পাৰোঁ মই ড্ৰেছিং টেবুলৰ কাৰণে আনিছোঁ মানে থৈ দিবলৈ ফণি চনি থৈ দিয়া এইটোৰ প্ৰাইচটো হৈছে 132 লৈছে এইটোত সৰু হয় এইটো মই বিগ বাজাৰৰ পৰা লৈছোঁ এইটো আৰু এটা বাস্কেট এইটো মই সেই ড্ৰেছিং টেবুলত ৰাখিবৰ কাৰণে আনিছোঁ বস্তু ৰাখি থ'বৰ কাৰণে এইটো মই বিগ বাজাৰৰ পৰা আনিছিলোঁ এইটোৰ প্ৰাইচ হৈছিলে কিবা এটা আছিলে এইটো 200 লৈছে এইটো আৰু এটা হৈছে এইটো এটা সৰু আমাৰ দাদা এজনৰ ছোৱালী এজনী আছে অকণমানি 1 বছৰ হৈ গৈছে তো তাইৰ কাৰণে আমাৰ মায়ে লৈ আহিছিলে এইটো লৈ আহিছিলে
সৰু ইমান মৰম লাগে ন সৰু পোৱালিবিলাকৰ কাপোৰ এইটোত লৈছিলে 150 এইটো এটা তাৰপিছত আৰু এটা আনিছিলে এইটো দেখুৱাই আছোঁ এইটো এটা ফ্ৰক লৈ আহিছিলে তাইৰ কাৰণে এই ফ্ৰকটো যে ইমান মৰম লাগিছে এইটো চাওকচোন এইটো কিমান মৰম লাগিছে এইটো কালাৰটো বিৰাট মৰম লগা এইটো 300 লৈছে এইটো 299 এইটো দেন তাৰপিছত আৰু এইটো সৰু আৰু অকমানজনীৰ কাৰণে পেণ্টি এইবিলাক এয়া এইটো পেক আছিলে এইটো 169 লৈছে এইটো তিনিটা থকা হয় এইটো দেন আৰু এটা লৈছে এইটো মাৰ কাৰণে পালাজো এটা লৈছে এইটো এই পালাজোটো কিন্তু বিৰাটেই ধুনীয়া লাগিছে মোৰ মানে চইচটো মই কৰি দিছোঁ এইটো তলত এনেকৈ ফুল হেৰি কৰি থোৱা আছে এইটো কি বুলি কয় এমব্ৰইডাৰী কৰা আছে ফুল আছে তলত আৰু ওপৰে এইখিনি প্লেন হয় পিংক কালাৰ হয় এইটোৰ প্ৰাইচটো লৈছে 699 এইটো বিগ বাজাৰৰ পৰা লোৱা এই কাপোৰকেইটা গোটেইকেইটা এইকেইটা বিগ বাজাৰৰ পৰা লোৱা লাষ্ট প্ৰডাক্টকেইটা হৈছে এইকেইটা মই মিনিছোৰ পৰা পাৰচেজ কৰিছিলোঁ এইটো এটা লিপষ্টিক আৰু এটা পাৰফিউম এই পাৰফিউমটো 50 ml হয় ইয়াৰ নাম হৈছে ৱাৰ্ম আৰ্থ আৰু ফ্ৰেগ্ৰেন্সটো ইমান ধুনীয়া হয় নহয় এইটো আপোনালোকে কিন্তু পাৰচেজ কৰিব পাৰে মিনিছোৰ আৰু মিনিছোৰ পাৰফিউম কালেকশ্যন বহুত ভাল হয় এইটোৰ প্ৰাইচ আছিলে 460 আছিলে এইটো আৰু এইটো মই এতিয়ালৈকে খোলা নাই এইটো মই আপোনালোকৰ আগত খুলি পেলাই দেখুৱাম এখন হাতেৰে ভিডিঅ' কৰি এখন হাতেৰে খুলোঁতে বহুত দিগদাৰ হয় দেই আৰু এটা বস্তু চাব এইটোক চাওক শুই আছে কভাৰটো ইমান ধুনীয়া পেকেজিংটো ৰ'বতে মই খুলি লওঁ এইটো বটলটো বিৰাট ধুনীয়া হয় বটলটো পেকেজিং আৰু বটলটো বিৰাটেই ধুনীয়া এনেও মিনিছোৰ প্ৰডাক্টবিলাক বহুত কিউট হয় দেখিলে গোটেইখিনি বস্তু যেন লৈ আহিম তেনেকুৱা নিচিনাই লাগে মোৰ লিপষ্টিকটো হৈছে এইটো ফ্ললেছ মেট লিপষ্টিক এইটো ইয়াৰে মোৰ শেডছ হৈছে 01 ৱাইন ৰেড প্ৰাইচ আছিলে ইয়াৰ 160 বাট মই এইটো কালাৰটো বহুত ধুনীয়া হয় ইয়াৰে বাট মই ইয়াৰে এটা বস্তুৱে মই বেয়া পালোঁ ফাৰ্ষ্ট যেতিয়া মই মানে এইটোতো পেকিং আছিলে মইতো টেষ্টাৰটোহে ফাৰ্ষ্ট ইউজ কৰিছিলোঁ চাইছিলোঁ এইটো পেকিং থকাৰ কাৰণেতো চাবও পৰা নাই এইটো বাট ইয়াৰে ফাৰ্ষ্ট যেতিয়া মই খুলিছোঁ এইটো খুলিবলৈও বহুত টান হয় আৰু ইয়াৰ যিটো ফাৰ্ষ্ট এই ওপৰৰ এইখিনি দিছিলে এইখিনি ভঙা আছিলে মানে অলৰেডি এইটো লাগ খাই আছিলে ইয়াতে কেপটোত লাগ খাই আছিলে আৰু এই গোটেই বস্তুটোৱে ভাং খাই পেলাই ওলাই আহি গৈছিলে মোৰ এইখিনি এই কালাৰ যিখিনি আছে লিপষ্টিকটো এই গোটেই বস্তুটোৱে এৰ খাই গৈছিলে তাৰপিছত মই আকৌ ইয়াক মানে লগাই দিলোঁ তো তেনেকৈ হ'লে ভাল নালাগে দিয়কচোন যিমান হ'লেও পইচা দি কিনি অনা হয় তো তেনেকুৱা হ'লেতো ভাল নালাগে সেইটোৱে আৰু আদাৰৱাইজ লিপষ্টিকটো কালাৰটো বহুত ধুনীয়া হয় আৰু এইটো কিন্তু ক্ৰিমি মেট হয় পুৰা লিকুইডটো নহয় পুৰা মেট হৈ নাযায় অলপ ক্ৰিমিনেছ এটা থাকে লিপছত হাই আৰু আপোনালোকৰ যদি আজি ব্লগটো চাই ভাল লাগিলে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিলে সেইখিনি চাই যদি সকলো ভাল লাগিলে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বাটনৰ কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই